প্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাৰ মোৰ যিবিলাক আগৰ নেতৃত্ব তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। মই ইউজি ব্ৰহ্ম ডাঙৰীয়া, ৰবীন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াকে আদি কৰি আগৰ যিবিলাক নেতৃত্ব তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু এপছুত এই 11 বছৰে সভাপতি, ইয়াৰ আগত 4 বছৰ উপসভাপতি, 4 বছৰ AGS, এই দীৰ্ঘ সময়খিনিত যিখিনি কৰ্মকৰ্তাই মোক সহায় কৰিলে সেই কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। বড়ো জনগোষ্ঠীৰ শ্বহীদসকলক মই এই সময়ত নমস্কাৰ জনাইছোঁ, মই স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ স্বৰ্গীয় যি আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। এই দীৰ্ঘদিন যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী, বিভিন্ন সংগ্ৰামত মোক সহায় কৰা বড়ো জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিলৈ মই এই সময়ত ধন্যবাদ জনাইছোঁ। বড়ো সাহিত্য সভাৰ নেতৃত্বৰ পৰা আদি কৰি বড়োৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দই আমাক সহায় কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মোৰ পৰিয়ালৰ সকলো ব্যক্তিলৈ মই ধন্যবাদ জনাইছোঁ। মোক ইমান বছৰে মোক বাহিৰত ঘূৰি পেলাই তেনেকুৱা কাম কৰিবলৈ সুযোগ দিলে। অসমৰ বিভিন্ন বুদ্ধিজীৱী, অসমৰ দল সংগঠনৰ নেতৃবৃন্দ, জাতীয় সংগঠন, ৰাজনৈতিক সংগঠনৰ নেতৃবৃন্দ, যিসকলে বিভিন্ন সময়ত বড়ো সমস্যা সমাধানৰ কাৰণে বা আমাৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে চিৰকৃতজ্ঞ হৈ থাকিম। আৰু দীৰ্ঘদিন ধৰি মোক বড়ো জাতিটো সেৱা কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি কিঞ্চিত হ'লেও কাম কৰিবলৈ সুযোগ দিয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতি মই চিৰকৃতজ্ঞ হৈ থাকিম। বড়ো জনগোষ্ঠীটো বহুত দিশৰ পৰাই এটা ডিচিপ্লিন জনগোষ্ঠী। এই জনগোষ্ঠীৰ বহুত ভাল গুণ আছে, যদিও সংগ্ৰামৰ সময়ত কিছুমান ভুল কৰাৰ কাৰণে কিছুমান ব্যক্তিয়ে বড়ো জনগোষ্ঠীৰ প্ৰতি কিছুমান কথা ক'ব বিচাৰে। মই বড়ো জনগোষ্ঠীৰ এজন ব্যক্তি আৰু এজন নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে যিখিনি কাম কৰিলোঁ, আজি মই যিখিনি বুজিলোঁ, বড়ো জনগোষ্ঠীটো সঁচাকৈ এটা দায়বদ্ধতা বুজি পোৱা, মৰম স্নেহৰ মাজেৰে জীয়াই থাকিব বিচৰা এটা জনগোষ্ঠী। গতিকে বড়ো জনগোষ্ঠীক লৈ পেলাই ভয় কৰিব লগা বা তেনেকুৱা চিন্তা কৰিব লগা একো নাই। সংগ্ৰাম কৰিছিলে, সংগ্ৰামত হয়তো বহুত কাম কৰিব লগা হৈছিলে, এটা দুটা ভুল হৈ গৈছিলে, এই কথাটো পাহৰি যায়। আৰু মই ক্ষমা বিচাৰিছোঁ বড়ো জনগোষ্ঠীৰ মোৰ নিজৰ সংগঠনৰ আগৰ যিবিলাক এডভাইজাৰসকল আছিলে, ইয়াৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাক সকলো সহায় কৰি যাব বুলি। जोंनि आइजो दैदेनगिरि বড়ো জাতি জনগোষ্ঠীৰ লগতে সকলো জনগোষ্ঠীয়ে নিৰাপত্তা পাব লাগে, নিৰাপদ এটা জীৱন সকলো পাব লাগে, সকলো জনগোষ্ঠীয়ে সুৰক্ষা পাব লাগে। সকলো জনগোষ্ঠীয়ে যিমান উন্নয়ন হয় এইটো সম মৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়ন পাব লাগে। আৰু এই বিটিআৰ অঞ্চলত দীৰ্ঘদিন ধৰি বিভিন্ন হিংসাত্মক পৰিস্থিতিবিলাক হৈ গ'ল, আমাৰ মাজত ভেদাভেদ সৃষ্টি হ'ল, কিছুমান কনফ্লিক্ট হৈ গ'ল, কমিউনেল কনফ্লিক্ট। এই গোটেই কথাবিলাক পাহৰি পেলাই আমাৰ নৱপ্ৰজন্ম আৰু যিখিনি আজি ইয়াত আমি 32 লাখ জনসাধাৰণ আছে, চবে একত্ৰিতভাৱে আমি এজনে আনজনক ক্ষমা কৰা আৰু বিশ্বাস কৰা আৰু মৰম কৰা, সন্মান কৰা, এনেকুৱা এটা কিছুমান চিন্তাধাৰা লৈ পেলাই আমি আগুৱাই যাব লাগিব। আৰু এইখন দেশ আমাৰ দেশ, এইখন ৰাজ্য আমাৰ ৰাজ্য, এইখন BTC আমাৰ BTC। আমাৰ ঘৰখন আমি সুন্দৰকৈ সজাব লাগিব। নিজৰ ঘৰখন যাতে কোনো মানে ইয়াতে জ্বলাবলৈ নিবিচাৰে, নিজৰ ঘৰখন কোনো ধ্বংস কৰিবলৈ নিবিচাৰে। ইয়াত যিমান মৰম দিব ইমান আমাৰ ঘৰখন সুন্দৰ হ'ব, ইয়াত যিমান বিশ্বাস কৰিব ইমান আমি কাম কৰিব পাৰিম। গতিকে এজনে আনজনক এটা বিশ্বাস আৰু মৰমেৰে আমি আগুৱাই যাব পাৰিম আৰু সকলো মিলি এটা সুন্দৰ বিটিআৰ গঠন কৰিব পাৰিম, এইটোৱে মই আশা